খাৰগলিৰ হিড়িম্বাপুৰৰ এগৰাকী যুৱতীৰ মৃত্যু। যুৱতীগৰাকী আছিল এজন অসমৰ নাম কঢ়িওৱা যুৱতী। প্ৰাকৃতিক দুৰ্যোগে প্ৰাণ ল'লে খাৰগলিৰ হিড়িম্বাপুৰৰ প্ৰিয়ংকা বড়ো নামৰ এইগৰাকী যুৱতীৰ। অকালতে প্ৰাণ হেৰুৱাব লগা হ'ল প্ৰিয়ংকা বড়ো নামৰ মৰমলগা যুৱতীগৰাকী। মহানগৰীত সংঘটিত হোৱা এক ভূমিস্খলনত ৰবিবাৰে ৰাতিপুৱাৰ ভাগত মৃত্যুক আঁকোৱালি ল'লে দুৰ্ভগীয়া প্ৰিয়ংকা বড়োৱে। প্ৰিয়ংকা বড়ো এগৰাকী মেধা ছাত্ৰী হোৱাৰ উপৰিও তেওঁ আছিল এগৰাকী যথেষ্ট প্ৰতিভাশালী শিল্পী। শাস্ত্ৰীয় আৰু লোকনৃত্যত পাৰ্গত আছিল প্ৰিয়ংকা, আৰু সেয়ে 2015 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সংগীতত অসমৰ ভিতৰত সৰ্বোচ্চ স্থান দখল কৰিবলৈ সক্ষম হৈছিল প্ৰিয়ংকাৰ। তেওঁৰ প্ৰতিভাৰ বাবে নৃত্যৰ বাবে অহা জুলাই মাহত লণ্ডনলৈ যোৱাৰ সুবিধা পাইছিল প্ৰিয়ংকাই। কিন্তু নিষ্ঠুৰ নিয়তিয়ে যেন এই উঠি অহা যুৱতীগৰাকীক ভাগি চুৰমাৰ কৰিলে সকলো সপোন। ৰবিবাৰে ৰাতিপুৱা 6 বজাত নিজ বাসগৃহত চোতাল সাৰি থকা অৱস্থাত প্ৰথমে নাৰিকল গছ এডালে হেঁচা মাৰি ধৰে। তাৰ পিছত ভূমিস্খলনৰ ফলত সৃষ্টি হোৱা পাহাৰৰ মাটিয়ে হেঁচা মাৰি ধৰে যুৱতীগৰাকীক। প্ৰিয়ংকাৰ মাতৃয়ে জনোৱা মতে প্ৰথমে প্ৰিয়ংকাৰ চুলিখিনি বাহিৰলৈ ওলোৱা দেখা গৈছিল আৰু মাতো শুনিবলৈ পোৱা গৈছিল। ওচৰ চুবুৰীয়াই প্ৰিয়ংকাৰ উদ্ধাৰ কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল যদিও কেৱল মৃতদেহটো উদ্ধাৰ কৰিবলৈ পাইছিল। প্ৰতিভাৱান তথা মৰমলগা যুৱতীগৰাকীৰ এই অকাল মৃত্যুৰ ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ অসম। বিভিন্নজনে দুখ প্ৰকাশ কৰিছে আৰু বিভিন্নজনে যুৱতীগৰাকীৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছে। আমিও আমাৰ তৰফৰ পৰা তেওঁৰ বিদেশী আত্মাৰ সদ্গতি কামনা কৰিলোঁ।